লণ্ডনৰ এজন ৰজাৰ কথা মনত পেলাই কিয় কান্দি উঠিল এইজন ব্যক্তি। 90 বছৰ অতিক্ৰম কৰা এজন অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ চকুত কিয় চকু পানী। তেখেতৰ নাম আব্দুল কাদিৰ। জানিবলৈ চাওক আজিৰ মোৰ এই বিশেষ ভিডিঅ'টো। আচলতে মানুহৰ চৰিত্ৰ বেয়া হলে মানুহ কিমান তললৈ যাব পাৰে। জুৱা খেলে মানুহক কিমান তললৈ নিব পাৰে। এজন ৰজাৰ চৰিত্ৰ বেয়া হোৱাৰ কাৰণে সকলো শেষ। নিজৰ পত্নীৰ লগতে নিজৰ সন্তানক ধৰি দিলে জুৱা খেলৰ বাজিত। পিছত কি হ'ল জানিবলৈ শুনক আব্দুল কাদিৰ ছাৰৰ মুখৰ পৰাই। এজন মানুহৰ কথা মই সংক্ষেপে কৈছোঁ যে মেয়ৰ আছিলে, কেষ্টৰ ব্ৰিজ নামে এটা চহৰ আছে লণ্ডনত, তাৰ মেয়ৰ আছিলে। মেয়ৰ মানে ৰজা, চব আছিলে তাৰ, ৰজাৰ কি নাথাকে চব আছিল। কিন্তু ডিউ টু মানে নন কোৱালিফাইড কেৰেক্টাৰ, বেয়া চৰিত্ৰৰ কাৰণে, অভ্যাস বেয়া হোৱাৰ কাৰণে তাৰ চব হেৰুৱালে। তাৰ পৰিবাৰ জুৱাত দি দিলে। ল'ৰা এটা আছে, ল'ৰাটোৰ সৈতে পৰিবাৰজনীক অন্য মানুহে লৈ গ'ল। মাইকেল হেনচাৰ্ট আছিল তাৰ নাম। যেতিয়া যায়গৈ তাৰ পৰিবাৰে লৈ গ'ল তাৰ এই হাজবেণ্ডটোক, যে মাইক তুমি ইমান তললৈ নামিলা, মই তোমাৰ পৰিবাৰ, মোক তুমি জুৱাত ধৰি দিলা অন্যক। এই ল'ৰাটো ইমান ডিপ্ৰেছ ল'ৰা এটা, ল'ৰা যাব খোজা নাই, ল'ৰাটো যাব খোজা নাই, মাকৰ লগত বাপেকৰ লগত যাব, অন্য মানুহে লৈ গৈ আছে পৰিবাৰক। চৰিত্ৰ নথকাৰ কাৰণে মানে লৈ গ'ল। ইমান কান্দিছে ল'ৰাটোৱে, তাত নাযাওঁ, আব্বাৰ লগত যাওঁ। সৰু ল'ৰা কি কৰিব। গতিকে চৰিত্ৰহীন মানুহৰ যে একো নাথাকে, মায়া মমতা স্নেহ চব চেছ কৰি দিয়ে। এইটো দৃশ্য মোৰ মনত পৰিলে মই থাকিব নোৱাৰোঁ। গতিকে বহুত আৱেগিক হৈ পৰোঁ। ইমান সৰু ল'ৰা, তাক অন্য মানুহে পৰিবাৰৰ সৈতে জুৱাত ধৰি দিছে পৰিবাৰক। গতিকে ল'ৰাটোৰ সৈতে পৰিবাৰ অন্য মানুহ লৈ গ'ল। তাৰ চব গ'ল। মেয়ৰ আছিলে যে তাৰ চব গ'ল, একো নাথাকিল। মানে কেৰেক্টাৰ চেছ, চব চেছ। গতিকে কেৰেক্টাৰ ইজ ডেষ্টিনি, ভাগ্য, লাক মানে ডেষ্টিনি মানে। গতিকে চৰিত্ৰৰ মানুহৰ ভাগ্য। আমি চৰিত্ৰৱান মানুহ গঢ়িব লাগে, কৰা দৰকাৰ। লিখা পঢ়া যিমানেই নকৰক, যদি চৰিত্ৰ নাথাকে একো লাভ নাই। গতিকে চৰিত্ৰই বহুত ভাল কথা শিকায়। গতিকে ইংৰাজী কথা এটা আছে, when money is lost, nothing is lost. When health is lost, something is lost. When character is lost, everything is lost. সেই কথাটো মনত ৰাখিব লাগে। চৰিত্ৰৱান মানুহ আমি সৃষ্টি কৰিব লাগে, চৰিত্ৰহীন মানুহ আমি বনাব লাগে। উইদাউট কেৰেক্টাৰ মানে মানুহ নহয়, জন্তু। মায়া মমতা স্নেহ একো নাথাকে, বহুত ফাল্টু হৈ যায় মানুহ।